हेलो फ्रेंड्स मैं चौधरी आपलोकर मरमर चैलेंज आसाम चैनल स्वागतम जानाइছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে মোক বহুতো সাপোর্ট কৰিছে, তো যাৰ বাবে মই এইটো পৰ্যায়ত আহি পাইছো। তো আপোনালোকলৈ মোৰ তৰফৰ পৰা কেইটামান সৰু সৰু গিফ্ট লৈ আহিছো। সেই গিফ্টসমূহ সকলোকে দিয়াটো সম্ভৱ নহয় মোৰ ফালৰ পৰা। তো মই যিসমূহ গিফ্ট আনিছো তো আপোনালোকৰ মাজৰ পৰাই যিকোনো তিনিজন ব্যক্তিয়ে এই গিফ্টসমূহ পাব। তো কি গিফ্ট লৈ আহিছো আৰু কেনেকৈ সেই গিফ্টসমূহৰ উইনাৰ উলিয়াম তো তাৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। তো হেল্ল' বন্ধুসকল, আপোনালোকলৈ লৈ আহিছো মোৰ তৰফৰ পৰা কেইটামান সৰু সৰু উপহাৰ। তো প্ৰথম উপহাৰটো আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে এই হেডফোনখন। দ্বিতীয় উপহাৰটো হ'ল আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে উইংছ E7 হেডফোনখন। আৰু তৃতীয় উপহাৰটো হ'ল এই টাৰ্বো হেডফোনখন। নিশ্চয় চাবলৈ পাইছে এই টাৰ্বো হেডফোনখন মই আপোনালোকৰ বাবে লৈ আহিছোঁ। মোৰ তৰফৰ পৰা এইকেইটা সৰু সৰু প্ৰাইজ বা উপহাৰ। তো এই উপহাৰসমূহ পাব আমাৰ এই সদস্যৰ যিকোনো তিনিজন ব্যক্তিয়ে। তো সকলোলৈ মোৰ আগবঢ়োৱা বা উপহাৰ দিয়াৰ মোৰ সক্ষম নাই বা ক্ষমতা নাই, কিয়নো আমাৰ এই চেনেলৰ বহুকেইজন সদস্য আছে। তো এই উপহাৰসমূহ পাবলৈ হ'লে আমাৰ এই চেনেলৰ সদস্যসকলে 4টা ষ্টেপ ফ'ল' কৰিব লাগিব। তো প্ৰথম ষ্টেপ বা প্ৰথম পইণ্টটো হ'ল যে এই চেনেলটো তেখেতে ছাবস্ক্ৰাইব কৰিব লাগিব। 2 নম্বৰতে এখেতে এই ভিডিঅ'ত এটা লাইক কৰিব লাগিব। তৃতীয়তে এই ভিডিঅ'টো তেখেতৰ যিকোনো এজন বন্ধুলৈ শ্বেয়াৰ কৰিব লাগিব। চতুৰ্থতে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ বা তলৰ কমেণ্ট বক্সত গৈ যিকোনো এটা কমেণ্ট কৰিব লাগিব। বাট আপুনি 2টা কমেণ্ট নকৰিব। যিসকলে 2টা কমেণ্ট কৰিব তো সেই লিংকটো লৈ আমি যেতিয়া ৰেণ্ডমত উইনাৰ উলিয়াম তো তাতে যিসকলে 2টা কমেণ্ট কৰিছে তাতে তেখেতক গ্ৰাহ্য নকৰিব। আৰু সেই টুৰ্ণামেণ্টৰ পৰা তেখেতক যিসকলে 2টা কমেণ্ট কৰিছে এই ভিডিঅ'ত তো তেখেতক শ্বৰ্ট আউট কৰিব। তো তাতে গ্ৰাহ্য কৰা নহ'ব। তো তাৰ বাবে আপোনালোকলৈ অনুৰোধ জনাইছোঁ যে আপুনি যিকোনো এটাহে কমেণ্ট কৰিব। আৰু এই যেহেতু 3টা উপহাৰ আছে তো এই ভিডিঅ'টোৰ লিংক আমি 3বাৰ লৈ আমি 3টা উইনাৰ উলিয়াম। তো যিসকলে এই 3টা উপহাৰত যদি কোনোবা ব্যক্তিয়ে 2টা উপহাৰ পায় তো তেখেতক মাত্ৰ এটা উপহাৰহে দিয়া হ'ব। আৰু যিটো তেখেতে প্ৰথমতে উইনাৰ হিচাপে সিলেক্ট হ'ব সেই উপহাৰটো তেখেতক দিয়া হ'ব। আৰু এই উপহাৰসমূহ মই আপোনালোকলৈ বাই পোষ্টে পঠিয়াই দিম। তো যিসকল